ৰাতিপুৱা 9টাৰ পৰা 4টালৈকে ক্লাছ থাকিলে দিনৰ ভাগত ইমানেই টোপনি লাগে সেইবাবে আজি কলেজলৈ যাওঁতে ধুনীয়াকৈ একাপ কফি খাই গ'লোঁ কিন্তু কি জানেনে আজি এইচএছ এক্সাম আছিল বাবে আমাৰ ক্লাছ বেছি দেৰিলৈ নহ'ল পিছে আহোঁতে দাদা এজনক লগ পালোঁ আৰু তেওঁৰ পৰা মই দুটামান আঙুৰ কিনি ল'লোঁ কাৰণ এইকেইটাদিন মই ভাইৰেল ভিডিঅ'বিলাক বৰকৈ চাই আছিলোঁ সেইবাবে ময়ো ধুনীয়াকৈ অকণমান নিমখ দি তাতোতকৈ বেছি জলকীয়াৰ গুড়া দি খানি পিটিকি খাই চালোঁ সঁচা কথা ক'বলৈ গ'লে বৰ টেষ্টি পালোঁ দেই আপোনালোকেও ট্ৰাই কৰিছেনে নে কমেণ্ট কৰি জনাব পিছে কাপোৰ দুটামান মেলি দিছিলোঁ সেইকেইটাও মই চাই থৈ আহিলোঁ আৰু আহি চিধাই ভাত খাইছোঁ কাৰণ এতিয়া মই লাহেকৈ ওলাই যাব লাগিব মই ভাল পোৱা কাম এটা কৰিবলৈ মানে মই আজি যাব লৈছোঁ মোৰ নেইলছকেইটা ঠিক কৰিব কাৰণ মোৰ আঙুলিবিলাক ইমান সৰু সৰু আৰু নখবিলাকো মই দীঘল কৰিব নোৱাৰোঁ সেইবাবে ভাবিলোঁ যে আজি মই এক্সটেনশ্যনে কৰি আহোঁ আৰু মই আহিলোঁ মোৰ এজনী লগৰ ওচৰলৈ তাৰ আইডিটো মই বৰ ধুনীয়াকৈ মেনশ্যন কৰি থৈ দিম দেই কিন্তু মই ফাৰ্ষ্ট টাইম হিচাপে মই ইমানেই বেছি ভাল পালোঁ আপোনালোকৰ কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব আৰু যাক যাক লাগে তাইক ধুনীয়াকৈ কণ্টেক্ট কৰিলেই হ'ল।